এয়া মোৰ গা ধোৱা বস্তু এইবোৰ মতা মানুহ এটা যদি ইমানখিনি লাগে মাইকী মানুহক কিমান লাগিব। গুড মৰ্ণিং ৰাইজ, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু যাৰ যাৰ বেয়া দিন চলি আছে তেখেতলোকে ভগৱানলৈ প্ৰাৰ্থনা কৰোঁ আপোনালোকৰ দিনবোৰ যে সদায় দিনে ভাল হওক। আৰু মই আজি ৰুমৰ ভিতৰৰ পৰা পলককৈ আৰম্ভণি কৰি দিছোঁ। মানে আমাৰ কিটচেন ৰুমটো বহুত লেতেৰা হৈ আছে, সেই গতিকে কিটচেন ৰুমটো অকণমান কি কৰোঁ চাওক আপোনালোকে। আৰু এইফালে আপোনালোকে দেখিব পাইছে চাওক, আছেগৈ পিছলৈ ৰুমকেইটা, আছে আগত কিটচেন ৰুমটো। সেই গতিকে ইয়াৰ পৰা অহা যোৱা কৰোঁতে মানে প্ৰায় আমাৰ কিটচেন ৰুমটো লেতেৰা হয়। আৰু এইবোৰ দেখিছে কিমান লেতেৰা হৈ আছে, তাকে বোলো আজি আজৰি সময় পাইছোঁ, ধুনীয়াকৈ ৰখি চাফা কৰি আছোঁ। ধুনীয়াকৈ চাফা কৰি আছোঁ। আৰু এটা দেখুৱাই আৰু এইফালে দেখিব পাইছে বন্ধুসকল আপোনালোকে চাওক, অলৰেডি চাফা কৰি দিলোঁ মই এডোখৰ, ধুনীয়াকৈ ৰখি চাফা কৰি দিলোঁ। এডোখৰ অকণমান ঝাৰু মাৰি দিওঁ মই, কিমান ধুনীয়া হৈ থাকিলে চাওক, এতিয়া চফা হৈ থাকিলে। আৰু এইখন আচলতে আমি ত্ৰিপাল এখন পাৰি থৈ দিছোঁ ইয়াত, এখন চপাই হৈ আছে বাৰু, এইখন তলত চপাই হৈ আছে। এইটো হিটাৰটো বৰ লেতেৰা হৈ আছে, হিটাৰটো অকণমান মুচি দিব লাগিছিলে, কাপোৰ এখনো নাই, হ'ব পিছত মুচিম। এইটো হ'ল আমাৰ চুইচটো, এইটো খুলি দিলোঁ আৰু ইয়াত এনেকৈ থৈ দিলোঁ। হিটাৰটো নি মেলি এইডোখৰত থৈ দিলোঁ। এইবিলাক হালধি পেকেট, অঁ সেইডাল লাগিব। ইয়াত এনেকৈ ধুনীয়াকৈ সজাই থ'লোঁ হালধিখিনি, এইটো আগৰ পৰা আছে বা এতিয়াৰ পৰা নহয়। আৰু এইখন আমাৰ কিবাকিবি খুন্দা, এইখন ইয়াত থৈ দিলোঁ। আৰু এতিয়া এইখন দেখুৱাম আপোনালোকক চাওক, ইয়াৰ তলত মজা হৈ আছে, চফা কৰি থৈছে। এইখন আমি লেতেৰা হোৱাৰ কাৰণে ত্ৰিপালখন পাৰি থৈ দিছিলোঁ। এইয়া দেখিছে কিমান ধুনীয়া হৈ আছে তলত। এই ত্ৰিপালখন পেলাই দিম এতিয়া। এইয়া ইমান ধুনীয়া হৈছে, ৰখিলে এই ত্ৰিপালখন লৈ যাম, খাই দিব। ত্ৰিপালখন পেলাই দিব এতিয়া। এইয়া দেখিছে কিমান ধুনীয়া হৈছে, চফা হৈ আছে তলত। লেতেৰা হোৱাৰ কাৰণে আমি এখন পাৰি থৈ দিছিলোঁ। আৰু এইখিনি লেতেৰা ওলালে তাৰপৰা, এইবোৰ দেখিছে তলতে পিঁয়াজ আছে, আলু আছে, এইখিনি গোটেইখিনি চিজিল কৰিব লাগিব এতিয়া। চাই থাকক আপোনালোকে, শেষলৈকে কেইটামান আছে এইখিনি চফা কৰিব লাগিব। এইয়া মজা হৈ গ'ল। মই পিছলৈ আহি আছোঁ, আহিলে দেখুৱাই আছোঁ। এইটো আমাৰ কিটচেন ৰুমটো, এইটো আমাৰ। আৰু কিটচেন ৰুমৰ পৰা গৈ কেনে আমাৰ শোৱা ৰুমকেইটা এইকেইটা, এইফালে এটা শুই আছে। আৰু এখন মোৰ বিচনা, ইয়াতে বেগটো থৈ দিছোঁ মই, এইটো বেগটো থৈ দিছোঁ, ডাঙৰ বেগটো। আৰু এইফালে এটা মোবাইল চাই কেনে বিচনাতে পৰি আছে। এইটো কাক চাই আছে চাওক, ৰাইজক চাই আছে। আৰু এইখন এখন বিচনা, তাৰ তলত এইখন শুই আছে। আৰু এইফালে প্ৰায় দেখুৱালোঁ বাৰু, এইফালে তাৰ তলত এখন মূৰ। আৰু ইয়াৰ পৰা এনেকৈ গৈ এইটো বাহিৰলৈ ওলাই যোৱা, সেইফালে চাফা কৰি আছে। আৰু এইটো আমাৰ কিটচেন ৰুমত টেবুল চেবুল ইয়াতে থৈ দিয়া আছে, কুকাৰ থৈ দিয়া আছে গোটেই। এইবিলাক টেমাবোৰ, এইটো অইলৰ বটলটো, মানে তেলৰ বটলটো আৰু এইফালে হিটাৰটো আছে, এইফালে আছে। আৰু এইফালে তলত আলু থৈ দিয়া থাকে এনেকৈ, জলকীয়া, এইফালে চাউলৰ বাস্কেট। আৰু এইফালে ষ্টভ এটা আছে। আৰু এইকেইটা তেল অনা ড্ৰাম, আৰু এইফালে পানী, আৰু ইয়াতে পানী কেন থৈ দিয়া আছে। এনেকৈ আছোঁ আৰু
আৰু মই ফাইনেলি তাৰ পৰা ঝাৰু ধুনীয়াকৈ সাৰি মেলি ওলাই আহিলোঁ। এইফালে এইখিনি সাৰি আছোঁ, এইখিনি সাৰি কিনি এতিয়া বাহিৰত উলিয়াব লাগিব। চাই থাকক আপোনালোকে, কি কৰিবি উপায় নাই, সকলোবোৰ কৰিব লগা হৈছে। কাম বনৰ পৰা ধৰি কেনে ভাত ৰন্ধা মেলাৰ পৰা সকলোবোৰ কৰিব লগা হয়। নাই যদি কোনো ইয়াত কৰিবই লাগিব, নকৰিলেও নহয়। এইফালে ইয়াতো দেখিছে, এই বিচনাত আহি কেনে কাম অকণমান সহায় কৰিম বুলিও নাভাবে। নিজেতো জীৱনত টেবুল চকী চফা নকৰি মানুহে কৰি থাকিলেও সহায় কৰি দিম বুলিও নাভাবে। সেই গতিকে লোকক আশা কৰি এইফালে দালি আছে, ইয়াত দালিখিনি এইফালে থৈ দিছিলোঁ। সেইখিনি চানা দুটামান আছিলে বুটমাহ শেষ হ'ল। এইফালে সকলো বস্তু আনি থৈ দিয়া আছে, জলকীয়া আছে। এইফালে এইখিনি এনেকৈ থৈ দিয়ে। এইখিনি অইলখিনি আকৌ নিগনি কুটিব, সেইটো এটা জেমেলা। ইয়াতে এনেকৈ থাক। সকলোকে চাই দিয়ক। আপোনালোকে কি দেখুৱালোঁ, কেনে লাগিলে কমেণ্টত জনাব। আৰু প্ৰায় এনেকুৱা ভিডিঅ'বোৰ মই দিয়ে থাকোঁ। চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো টিককৈ টিপি দিব আৰু যিমান পাৰে লগ বনাই শ্বেয়াৰ কৰি দিব। আৰু ফাইনেলি এতিয়া আমাৰ ৰুম চফা কৰি হৈ গ'ল। মই ৰুমৰ ভিতৰতে আছোঁ আৰু দেখিছে চোলা ফুলা খুলি কিনে আছোঁ। আৰু এইডোখৰ ৰঙা পৰি আছে, খজুৱাই দিলোঁ, কিবা গুটি এটা ওলাইছিলে, পূৰা ৰঙা হৈ থাকিলে। তাৰপিছত এইটো মই বাল্টি উলিয়াই ল'লোঁ, টিংটো উলিয়াই ল'লোঁ। ইয়াৰ ভিতৰত কলগেট ব্ৰাছ আৰু তাৰ লগতে এইটো আছে দাঁত চাফা কৰা, এইটো ল'লোঁ। আৰু এটা আছে এইটো দাঁতৰ কাৰণে মেডিচিন, এইটো ল'লোঁ মই। এইবিলাক ভৰাই দিলোঁ। আৰু এইফালে ল'ব লগা আছে, কাপোৰ কেইটামান ধুব আছে। এইটো চোলাটো ল'লোঁ। আৰু এইফালে আছে মোৰ ভাগৰ চোলা ধুবলৈ, এইটো এটা ধুব আছে চোলা। এইটো ভৰাই দিলোঁ। আৰু প্ৰায় এইবিলাক আছে, এইবিলাক কাম কৰা চোলা আছে। আৰু চাবোনটো ক'ত থৈ দিছিলোঁ মই, আৰু এইবাৰ মোজা আছিলে, মোজাকে বাইদেউ ভৰাই দিলোঁ। এইকেইদিন প্ৰায় গা ধুই আছে মোৰ ভাগৰ, গাটো ভাল নাই। আজি দুদিনমান ফাইনেলি হৈ গ'ল মই গা নোধোৱা। তাকে ভাবিলোঁ আজি গাটো ধুই দিম, যি হ'ব হ'ব, কিমানো নোধোৱাকৈ থাকিবি। গাবোৰ ভেকুৱাই গোন্ধাই গৈছে, পূৰা গোন্ধাই গৈছে মানে। এইটো বুজিছেনে, এইটো ভৰাই দিলোঁ। ইয়াত হৈ গ'ল সকলো বস্তু ইয়াত ভৰালোঁ। ইয়াত বাহিৰত দেখুৱাই আছোঁ বাৰু, ইয়াত অকণমান আন্ধাৰ হৈ আছে। আৰু ল'বলগীয়া আছে গামোচা এখন, এখন গামোচা লৈ ল'লোঁ। দেখিছে এইবোৰ অলৰেডি চাবোন উলিয়াই ল'লোঁ। এইকেইটা তিয়াবই লাগিব বাৰু। এইটো উলিয়াই ল'লোঁ মোৰ ভাগৰ। আৰু ইয়াত চাবোন আছে, আৰু এইবিলাক আছে। এইবিলাক মই উলিয়াই মেলি থৈ দিওঁ এতিয়া বৰ্তমান। কলৈ গৈছে ন, এইবিলাক উলিয়াই থৈ দিয়ে। এতিয়া কাপোৰ এটা ভৰাই কেনে মেইনকৈ কাপোৰ এটা ধুই লওঁ। এইখন ইয়াতে থাকক, তিয়াই দিম। হৈ কেনে ইমানখিনি কাম কৰিছোঁ। লাইক এটা দি দিব আৰু ঠিকছে থুকি দিব লাইক এটা। থেংক ইউ, বাই বাই। নেক্সট এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই জয় হিন্দ বুলি কৈ কিনে বিদায় খুজিছোঁ।